হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে মোৰ ব্লগটো বহুত মৰম দিব। আৰু আজি আহিছোঁ বিৰুবাৰী পাহাৰৰ ওপৰত থকা গণেশপুৰ পাহাৰত শ্ৰী শ্ৰী দক্ষিণাকালী আৰু শিৱ মন্দিৰলৈ আমাৰ গোটেই কেম্পাছৰ মানুহখিনি আহিছোঁ। আৰু এয়া মন্দিৰত যোৱাৰ দৃশ্য হয়। পাহাৰত উঠোতে ইমান যে অৱস্থা বেয়া হৈ গৈছে নহয়, ভাগৰি গৈছোঁ একেবাৰে। আৰু এয়া কালী মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য হয়। কিবা এটা বেলেগ ভাল লাগিছিলে তাতে গৈ। আৰু সোমাওঁতে থিয় হৈ সোমাব নোৱাৰি, বহি সোমাব লাগে ইয়াতে ভিতৰত। আৰু এয়া শিৱ মন্দিৰৰ দৃশ্য হয়, বহুত ভাল লাগিছিলে গৈ পেলাই। আৰু এয়া মন্দিৰৰ ভিতৰ ভাগ। আৰু এয়া শিৱ মন্দিৰ গ'লে নন্দীৰ কাণত নিজৰ মনৰ আশাবিলাক ক'ব লাগে, তেতিয়া হেনো পূৰণ হয়। এইখিনি কৰিলোঁ। আৰু এয়া চাকি নিব পাহৰি গৈছিলোঁ, ধূপ লৈ গৈছিলোঁ, ধূপ জ্বলাই দিলোঁ। আৰু এয়া গণেশ মন্দিৰ হয়। দিনটো কিবা এটা বহুত ভাল লাগিলে গৈ পেলাই। বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম কিন্তু ফাইনেলি গ'লোঁ। আৰু এয়া ৰঙা ফিটা বান্ধিব লাগে হেনো, সেইটো নিয়মো কৰিলোঁ। আৰু এয়া প্ৰসাদ। আৰু এয়া গুৱাহাটী মহানগৰৰ দৃশ্য হয়। বহুত ভাল লাগিলে গৈ পেলাই। আৰু ভিউটো ইমান ভাল লাগিছে নহয়। আৰু এয়া পোৱালীকেইটা দেখিছেনে, খেলি আছে সিহঁতে। বহুত শান্তিপূৰ্ণ পৰিৱেশ হয়। নিজক যেন পাহৰি যাম তাত গৈ পেলাই, এনেকুৱা লাগে। আৰু এনেই অকণমান খুৰীমা মামীহঁতৰ লগত ধেমালি কৰিলোঁ। আৰু এয়া খুৰীমাই দেখিছেনে কি ধুনীয়াকৈ পাক মাৰি গৈছে। আৰু এয়া বেচেৰা কুকুৰটো আমি ফটো ভিডিঅ' বনাবৰ কাৰণে তাক উঠাব গৈছোঁ। অকণমান প'জ দিলোঁ। আৰু এয়া মন্দিৰৰ এটা অংশ হয়। আমাক মেইন মন্দিৰটো ফটো উঠাব নিদিলে, সেইকাৰণে এইটোৱে কৰি দিলোঁ আৰু এয়া গীতাই ষ্টেপ এটা কৈ আছিল। মই ষ্টেপটো কোনটো কৈছে মই বুজি পোৱা নাছিলোঁ। লাষ্ট বুজি পালোঁ যে দীপলিনা বাৰ জিদিগাঞ্চা চংটোৱে তাই কৈ আছিলে। আৰু এয়া খুৰীমা আৰু মামীৰ লগত ফটো কেইখনমান তুলিলোঁ। আৰু ফাইনেলি ঘৰ যাব ওলালোঁ। আৰু ইয়াতে ইণ্টাৰেষ্টিং এটাই লাগিল যে ফুডটো কিবা এটা বেলেগ লাগিছিলে। আৰু এয়া ঘৰ ৰুম আহি পেলাই বিহু নাচ আৰম্ভ কৰি দিছোঁ। কোনো এজনীক কম বুলিব নোৱাৰি, এজনীতকৈ সেইজনীহে বেছি চোকা। আৰু এয়া সন্ধিয়ালৈ খুৰাই সদায় কৰা কামটো যিগুৰুং সদায় দিয়ে, কিবা এটা ভাল লাগে এইখিনিও। আৰু আজিলৈ আহিছোঁ, বাই। ভাল লাগিলে ভিডিঅ'টো।